हेलो फ्रेंड, वेलकम टू बैक माय यूट्यूब चैनल। আজি আমি আপোনালোকক লৈ যাম এখন পাহাৰলৈ। পাহাৰখন হ'ল অৰুণাচলৰ পৰা আমাৰ লখিমপুৰৰ নামি আহিছে এখন নদী। তাত আপোনালোকক লৈ যাম। বহুত বহুত মজা মজা দৃশ্য আছে, আপোনালোকক দেখুৱাম। বহুত বহুত ধুনীয়া লাগিছে ঠাইখিনি। সো বলক আমি আজি ভিডিওটো আৰম্ভ কৰোঁ। Calling to say hi, but your words they cry. If there's something that you need to say, I know it ain't easy living inside. চাওক না সেই গছৰ খেতি কৰি থৈছে। মই প্ৰথমবাৰৰ বাবে জীৱনত ফাৰ্ষ্ট দেখিলোঁ আজি গছৰ খেতি কৰি থৈছে। চাওক আৰু সেইখন পাহাৰতে লৈ যাম আপোনালোকক। দুইখন পাহাৰৰ পৰা তলৰ ওপৰৰ পৰা মানে নদী এখন বৈ আহিছে। You're breaking for sure. You keep telling me that it's all okay, but I know, yeah, silence speaks so loud. Silence speaks so loud. And I hear you calling out, yeah. ফাইনেলি পাই গ'লোঁ আহি পাহাৰৰ পৰা নদীখন নামি আহিছে। এইটোৱে সেইটো নদী। নদীত জাপ দিম অলপ পাছত, ৰ'ব। পাহাৰৰ পৰা এয়া চাওক, বাহ কি কম, পানী ইমান ঠাণ্ডা একদম, কি কম। Talking about nothing. When you said something under your breath, I can't take it. I know what you're thinking. I wish I could fix this. Yeah. If there's something that you need to say, I know it ain't easy living inside your brain. Telling me that it's all okay, but I know, yeah, silence speaks so loud. Silence speaks so loud. And I hear you calling out. আৰু ইয়াতে আহি পালোঁ এখন ওলমি থকা দলং। ওলমি থকা দলঙত আজি মই প্ৰথম উঠিছোঁ। দলংখন বহুত পুৰণা, ভয় লাগে অলপ অলপ। মাজত মানে ভাঙি চিঙি গ'ল একদম। এয়া চাওক, মাজত মানে মাজে মাজে নাই, কি ক'ম আৰু। কি হে বনাই থ'ল, এই মাজে মাজে নাই একদম। চাওক এয়া কাঠ দি থৈছে, পাৰ হ'বলৈ মানে ভয়েই লাগে। Midnight and city lights on the other side. You're calling me up at the same time. I'm in the daylight, calling to say hi, but your words they cry. If there's something that you need to say, I know it ain't easy living in. পানীৰ শব্দটো মানে ইমানেই ভাল লাগিছে, একদম পূৰা হা 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 হা, কি ক'ম আৰু। বহুত মজা লাগিছে দেই। Inside your brain for sure. You keep telling me that it's অলপ তলত ৰখক, মই ওপৰৰ পৰা অলপ আহিম। আৰু একে দৌৰতে একদম পাহাৰত উঠিব চেষ্টা কৰিছিলোঁ, কিন্তু মাজতে মানে ভয় লাগি গ'ল। উঠি আছোঁ মানে মাজতে উঠি ৰৈ গ'লোঁ। হ'লেও উঠাই এৰা নাই, ৰৈও পাছত উঠিয়ে আছোঁ একদম। বহুতখিনি উঠিলোঁ, প্ৰায় 50 ফুটমান উঠি পাছত তাত এখন গুহাৰ নিচিনা পালোঁ। তাতে অলপ ৰখিবলৈ চেষ্টা কৰিলোঁ। ভাবিছিলোঁ আৰু উঠিম, কিন্তু উঠিটো মানে সহজ, কিন্তু নামোতেহে গম পোৱা যাব।
পাহাৰত যিমানে উঠিব সিমানে ভাল লাগে কিন্তু যাওঁতে মানে বহুত প্ৰব্লেম হৈ যায় নিজৰ শৰীৰৰ বেলেঞ্চটো মানে ৰাখিব নোৱাৰে তলফালে যায় এবাৰ মানে স্লিপ কাটি বাগৰিলে একদম ডাইৰেক্ট তলত It's all okay, but I know you get your silence speaks so loud. Your silence speaks so loud. And I hear you calling out, yeah. इसमें तेरा घाटा मेरा कुछ नहीं जाता পাহাৰ দেখা হৈ গ'ল এতিয়া যাব লাগে ঘৰত কিন্তু ঘৰত যোৱাৰ আগতে এই ৰ'ব ইমান পালি নহয় একদম কি ক'ব স্লিপ কাটি যায় পাহাৰ দেখুওৱা হৈ গ'ল এতিয়া যাম এখন ৰেল ষ্টেচন নহয় ৰেলৰ ব্ৰিজ এখন চাওক কি মনোৰম দৃশ্য বঢ়িয়া লাগিছে দেই এই ঠাইখিনি ৰ'ব আগফালে আছে সেইখন হ'ল ৰেলৰ এখন ব্ৰিজখনৰ বহুত মজা লাগিছে We're talking about nothing. तुझे चाहा रब से भी ज्यादा फिर भी ना तुझे पा सकी এতিয়া চাক কেনেকৈ সুন্দৰ এখন দলং ৰেলৰ ব্ৰিজত আহি আমি এতিয়া পাইছোঁ অলপ আগতে আপোনালোকক পাহাৰত দেখুৱাই লৈছোঁ সেইখন যিখন পাহাৰ আছে সেই পাহাৰখনতে আমি গৈছিলোঁ আৰু দেখুৱাইছোঁ চাওক আৰু দলংখন দীঘলীয়া আছে যদিও ইয়াত থিয় হ'ব পাৰে বাই চান্স ৰেল যদি আহি যায় ইয়াত থিয় হ'বলৈ ঠাই আছে নো প্ৰব্লেম ইয়াত কৰিব পাৰে আৰু যদি আপোনালোকে গাৰ্লফ্ৰেণ্ড লৈ আহিব বিচাৰে একদম পূৰা মজাৰ ঠাই আছে চাওক মানে কথাটো কি হয় পাহাৰৰ ওচৰত গ'লে মানে পাহাৰটো গোটেইখিনি দেখা নাযায় চ' মানে সিমান ভাল লাগে দূৰৰ পৰা মানে পাহাৰটো বেছি ভাল লাগে ইয়াৰ পৰা চাওক কেনেকুৱা মজা দেখাইছে কিন্তু পাহাৰত যেতিয়া গৈছিলোঁ তাত কিন্তু বেছি ভাল লগা নাই Can't take it, I know what you're thinking. I wish I could fix this, yeah. If there's something that you need to say. চ' ফাইনেলি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰিব থেংক ইউ